নমস্কাৰ অল অফ ইউ আলিছাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে এইটো চেনেলৰ জৰিয়তে লাভ কৰিব আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ। এই ভিডিঅ'সমূহ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'সমূহ APSC, হাইস্কুল টেট, হায়াৰ ছেকেণ্ডাৰী টেট, ADRE, আসাম পুলিচৰ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয়। ইউটিউব চেনেললৈ আমাৰ এইটো ফাৰ্ষ্ট ভিডিঅ', সেইবাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীক জনাই দিব, যাতে তেওঁলোকে আমাৰ এইটো চেনেলৰ জৰিয়তে উপকৃত হ'ব পাৰে। তাৰ বাবে সকলোকে আকৌ এবাৰ আন্তৰিক অভিনন্দন জনাই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আসাম জিঅ'গ্ৰাফীৰ বহুত ইম্পৰ্টেণ্ট টপিক, সেইটো হ'ল জিঅ'গ্ৰাফিকেল লোকেশ্যন অফ আসাম এণ্ড ইটছ বাউণ্ডাৰী। এইটো টপিকৰ ওপৰত আজি আমি কিছুমান কুৱেশ্যন আলোচনা কৰিম আৰু এই কুৱেশ্যনসমূহ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয় আৰু আপোনালোকে এইটো টপিকৰ পৰা কুৱেশ্যন পাবই যিকোনো পৰীক্ষাত। নিশ্চয় আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে অসমৰ মাটিকালি হ'ল, অপশ্যন এত আছে যে 78,438 বৰ্গ কিলোমিটাৰ, অপশ্যন বিত আছে 83,743 বৰ্গ কিলোমিটাৰ, অপশ্যন চিত আছে 74,638 বৰ্গ কিলোমিটাৰ, অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যনটো নিশ্চয় আমি সকলোৱে জানো যে ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। কি আছিল 78,438 বৰ্গ কিলোমিটাৰ। সো আপোনালোকে চাই থাকক ভিডিঅ'টো যে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে, যে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে কভাৰ কৰি আছে। অপশ্যন এত আছে 2.1%, অপশ্যন বিত আছে 2.39%, অপশ্যন চিত আছে 4.2%, অপশ্যন ডিত আছে 3.5%। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। কি আছে অপশ্যন বিত আছে 2.39%। কিন্তু আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিব যে কেতিয়াবা 2.39ৰ পৰিৱৰ্তে 2.4 পাব পাৰে আপোনালোকে এক্সামত, কিন্তু আপোনালোকে তেতিয়া নিশ্চয় সেই 2.4 সেইটো অপশ্যনক আপোনালোকে টিক কৰি আহিব আৰু সেইটো হ'ব তেতিয়া ৰাইট অপশ্যন। যেতিয়া 2.39 অপশ্যনত নাথাকে তেতিয়া তাৰ পৰিৱৰ্তে 2.4 অপশ্যনত দিয়া থাকিব। নিশ্চয় আপোনালোকে এইটো কথা মনত ৰাখিব আৰু বহুত ইম্পৰ্টেণ্ট হয় এইটো। কুৱেশ্যন নম্বৰ 3 যে অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত সীমা শ্বেয়াৰ কৰে, যে অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত সীমাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে। অপশ্যন এত আছে 9, অপশ্যন বিত আছে 8, অপশ্যন চিত আছে 10, অপশ্যন ডিত আছে 7। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যনটো হয়তো আপোনালোকে নিশ্চয় জানে যে ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি 7, যে অসমে ভাৰতৰ 7খন ৰাজ্যৰ লগতে বৰ্ডাৰ শ্বেয়াৰ কৰে। সেই 7খন ৰাজ্য আমি একেবাৰে ইজি টিপছত মনত ৰাখিম যে নৰ্থ ইষ্টৰ কেৱল এখন ৰাজ্যহে অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে আৰু সেইখন হ'ল ছিকিম। এইটো একদম বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু মনত ৰাখিব এটা এনেকুৱা কৰি যে অকল নৰ্থ ইষ্টৰ বাহিৰে অসমে এখন ৰাষ্ট্ৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু সেইকাৰণে হ'ল পশ্চিমবংগ, ৱেষ্ট বেংগল। নিশ্চয় আপোনালোকৰ মনত থাকিব। কুৱেশ্যন নম্বৰ 4 অসমে কিমানখন ৰাষ্ট্ৰৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে। এইবাৰ আহিলে কুৱেশ্যনটো যে অসমে কিমানখন ৰাষ্ট্ৰৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে, বোলে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কেইখন ৰাষ্ট্ৰৰ লগত অসমে শ্বেয়াৰ কৰে। অপশ্যন নম্বৰ এত আছে 5, অপশ্যন বিত আছে 4, অপশ্যন চিত আছে 2, অপশ্যন ডিত আছে 3। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চি কি আছে 2, দুখন ৰাষ্ট্ৰৰ লগতহে, আৰু সেই দুখন ৰাষ্ট্ৰ হ'ল ভূটান আৰু হ'ল বাংলাদেশ। এই দুখন ৰাষ্ট্ৰৰ লগতহে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। নিশ্চয় আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5 অসমে কোন দুখন ৰাষ্ট্ৰৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে। অসমে কোন দুখন ৰাষ্ট্ৰৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে বা বাউণ্ডাৰী শ্বেয়াৰ কৰে। এইকেইটা আমি এইটো অলৰেডি আমি ক'লোৱে, আলোচনা কৰিলে
সেইটো আমাৰ অপশ্যনত আছে চীন আৰু ভূটান, অপশ্যন বিত আছে ভূটান আৰু নেপাল, অপশ্যন চিত আছে ভূটান আৰু বাংলাদেশ, অপশ্যন ডিত আছে ওপৰত এটাও নহয়। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি, যে ভূটান আৰু বাংলাদেশ। ওকে, যে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ লগত সীমা শ্বেয়াৰ নকৰে, এইটো আলোচনা কৰিলোঁ যে উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্টৰ কোনখন ৰাজ্যই অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে। আমাৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন এত আছে মণিপুৰ, অপশ্যন বিত আছে ছিকিম, অপশ্যন চিত আছে ত্ৰিপুৰা, অপশ্যন ডিত আছে নাগালেণ্ড। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ বি ছিকিম, যে অসমৰ কেৱল উত্তৰ পূব ৰাজ্যসমূহৰ লগত কেৱল ছিকিমৰ লগতহে বৰ্ডাৰ শ্বেয়াৰ নকৰে। ওকে, মনত থাকিব। কুৱেশ্যন নম্বৰ 7, যে অসমে কোনখন ৰাষ্ট্ৰৰ লগত আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে, যে অসমে কোনখন ৰাষ্ট্ৰৰ লগত আটাইতকৈ লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। অপশ্যন এ বাংলাদেশ, অপশ্যন বি ভূটান, অপশ্যন চি চীন আৰু অপশ্যন ডি ওপৰত এটাও নহয়। যে আমি জানো অসমে কেৱল দুখন ৰাষ্ট্ৰৰ লগতহে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে, আৰু এটা আছিল ভূটান আৰু এখন আছিল বাংলাদেশ। তেতিয়াহ'লে আমাৰ ৰাইট অপশ্যন কোনটো হ'ব, যে কোনটোৰ লগত আটাইতকৈ বেছি? অপশ্যন আমাৰ কেতিয়াবা আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ, বোলে কাৰ লগত? বাংলাদেশৰ লগত আটাইতকৈ বেছি বৰ্ডাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। এতিয়া আমি চাওঁ যে অসমে আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে বাংলাদেশৰ লগত 267.5 কিলোমিটাৰ আৰু ভূটানৰ লগত 265.8 কিলোমিটাৰ। নিশ্চয় আপোনালোকে মনত ৰাখিব এইটো। যে বাংলাদেশৰ লগত অসমৰ 4খন জিলাই সীমা শ্বেয়াৰ কৰে, আৰু বাংলাদেশৰ লগত অসমৰ কিমানখন জিলাই শ্বেয়াৰ কৰে? 4খন, কৰিমগঞ্জ, কাছাৰ, ধুবুৰী, মানকাছাৰ। ধুবুৰী জিলাই আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে, আৰু সেই 4খন জিলাৰ মাজত আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে বাংলাদেশৰ লগত ধুবুৰী জিলাই, আৰু আটাইতকৈ কম সীমা শ্বেয়াৰ কৰে কাছাৰ জিলাই। নিশ্চয় আপোনালোকে মনত থাকিব যে 4খন জিলাই বৰ্ডাৰ শ্বেয়াৰ কৰে, তাৰে মাজত দুখনৰ এখনে আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে ধুবুৰী জিলাই, আৰু আটাইতকৈ কম সীমা শ্বেয়াৰ কৰে কাছাৰ জিলাই। অসমৰ কেইখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে? অসমৰ কিমানখন জিলাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে? আমি অপশ্যন কেইটালৈ চাওঁ। অপশ্যন এত আছে 10, অপশ্যন বিত আছে 9, অপশ্যন চিত আছে 8, অপশ্যন ডিত আছে 7। এইকেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চি, যে অসমৰ 8খন জিলাইহে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। তাৰ 4খন আমি অলৰেডি বাংলাদেশৰ লগত পালোঁ, আৰু বাকী 4খন আমি এবাৰ লক্ষ্য কৰিম। যে ভূটানে BTADৰ 4খন জিলাৰ লগত সীমা শ্বেয়াৰ কৰে, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। বাক্সা জিলাই ভূটানৰ লগত আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে, আৰু একেবাৰে কম সীমা শ্বেয়াৰ কৰে ওদালগুৰি জিলাই ভূটানৰ লগত। ওকে, মনত থাকিব আপোনালোকৰ। অসমে ভাৰতৰ কোনখন ৰাজ্যৰ লগত আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে? অসমে ভাৰতৰ কোনখন ৰাজ্যৰ লগত আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি ছিকিম, অপশ্যন চি অপশ্যন ডি মেঘালয়। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি মেঘালয়। অসমে মেঘালয়ৰ লগত আটাইতকৈ লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত। কিমান আছিল? 884.9 কিলোমিটাৰ। ওকে, মনত থাকিব। অসমে ভাৰতৰ কোনখন ৰাজ্যৰ লগত আটাইতকৈ কম সীমা শ্বেয়াৰ কৰে? এতিয়া আহিলে আমাৰ অসমে ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ কম সীমা শ্বেয়াৰ কৰে? অপশ্যন এত আছে ত্ৰিপুৰা, অপশ্যন বিত আছে নাগালেণ্ড, অপশ্যন চিত আছে ছিকিম, অপশ্যন ডিত আছে মণিপুৰ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব আমাৰ অপশ্যন নম্বৰ এ। ইয়াৰ আছিল আমাৰ কি? 46.3 কিলোমিটাৰ। 46.3 কিলোমিটাৰ। ওকে, মনত থাকিব আপোনালোকৰ। অসমৰ কিমানখন জিলাই অন্যান্য ৰাজ্যৰ লগত সীমা শ্বেয়াৰ কৰে? অসমৰ কিমানখন জিলা আছে যি জিলাকেইটাই অন্যান্য ৰাজ্যৰ লগত সীমা শ্বেয়াৰ কৰে? অপশ্যন এ 25, অপশ্যন বি 24, অপশ্যন চি 26, অপশ্যন ডি 27। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন বি, যে অসমৰ 24খন জিলাইহে অন্যান্য ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। ওকে,
অসমৰ কিমানখন জিলাই অন্যান্য ৰাজ্যৰ লগত সীমা শ্বেয়াৰ নকৰে যে অসমৰ কিমানখন জিলাই বৰ্ডাৰ শ্বেয়াৰ কৰে অন্যান্য ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে পালো 24খন আৰু অসমৰ কিমানখন জিলাই অন্যান্য ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে অপচন এ 10 অপচন বি 9 অপচন সি 8 অপচন ডি 7 এই কেইটাৰ ভিতৰত আমাৰ কি হ'ব ৰাইট অপচন হ'ব অপচন নম্বৰ ডি 7 অসমৰ 7খন জিলাইহে অন্যান্য ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে নিশ্চয় আপোনালোকৰ মনত থাকিব যে কোশ্চেনবিলাক একেবাৰে সিৰিয়ালি সজোৱা আছে যাতে আপোনালোকৰ সহজতে মনত থাকি যায় আৰু আপোনালোকে ভিডিওটো চালে যাতে ভাল পায় সেইকাৰণে আমি একদম ইমান কষ্ট কৰি মানে সহজভাৱে আপোনালোকৰ বাবে ভিডিওটো লৈ আহিছোঁ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যে ভাৰতৰ মুঠ জনসংখ্যা কিমান শতাংশ অসমত আছে যে ভাৰতৰ মুঠ জনসংখ্যা কিমান শতাংশ অসমত আছে অপচন এ 2.6 অপচন বি 2.4 অপচন সি 2.5 অপচন ডি 3.6 এই অপচন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপচনটো হ'ব অপচন নম্বৰ এ কি আছিল 2.6 নেক্সট যে মাটিকালিৰ ফালেদি বা মাটিকালিৰ ক্ষেত্ৰত বা এৰিয়া ওয়াইজ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান যে মাটিকালিৰ এৰিয়া ওয়াইজ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান অপচন এ 16 অপচন বি 17 অপচন সি 18 অপচন ডি 19 এই অপচন কেইটাৰ ভিতৰত আমাৰ কি হ'ব ৰাইট অপচন হ'ব অপচন নম্বৰ এ 16 যে মাটিকালিৰ ফালেদি বা এৰিয়া ওয়াইজ অসমৰ স্থান ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 16তম ওকে যে জনসংখ্যাৰ ফালেদি বা এৰিয়া পপুলেশন ওয়াইজ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান যে এইকেইটাৰ ভিতৰত অপচন এ আছে 19 অপচন বি আছে 18 অপচন সি আছে 17 অপচন ডি আছে 15 এই অপচন কেইটা ৰাইট অপচনটো হ'ব অপচন নম্বৰ এ ডি হল 15 যে পপুলেশন ওয়াইজ আমাৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান 15তম ওকে শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান ইয়াতে প্ৰিন্টিং মিষ্টেক হৈছে আপোনালোকে নোট ডাউন কৰি ল'ব যে শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান অপচন কেইটা লক্ষ্য কৰোঁ অপচন এ 24 অপচন বি 25 অপচন সি 26 অপচন ডি 27 এই অপচন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপচন হ'ব অপচন নম্বৰ সি 26 যে শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান 26 এটা আমাৰ একেবাৰে দুৰ্ভাগ্যজনক নেক্সট কোৱেশ্চন যে উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান যে উত্তৰ পূব ৰাজ্যসমূহৰ নৰ্থ ইষ্ট ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান অপচন এ ফাৰ্ষ্ট অপচন বি সেকেন্ড অপচন ডি থাৰ্ড অপচন ডি ফোর্থ এই অপচন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপচনটো হ'ব অপচন নম্বৰ বি সেকেন্ড উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান সেকেন্ড টকা হিচাপে আনিছো যে উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ আৰু ইয়াৰ মাটিকালি হ'ল 83,743 কিলোমিটাৰ 43 বৰ্গ কিলোমিটাৰ আৰু দ্বিতীয় স্থানত আছে অসম আৰু ইয়াৰ মাটিকালি হ'ল 78,413 বৰ্গ কিলোমিটাৰ নিশ্চয় আপোনালোকে মনত ৰাখিব তো কোৱেশ্চন নম্বৰ 18 যে 2011 চনৰ লোকপিয়ল মতে অসমত চাইল্ড সেক্স ৰেশিও কিমান অপচন এ 982 অপচন বি 955 অপচন ডি 936 অপচন ডি 962 এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ ডি 962 মাটিকালিৰ হিচাপত বা এৰিয়া ওয়াইজ অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল যে মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল যে অপচন এ কাৰ্বি আংলং অপচন বি শিৱসাগৰ অপচন সি ধুবুৰী অপচন ডি নগাঁও যে মাটিকালিৰ ক্ষেত্ৰত আমি যদি চাওঁ অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ এ যে কাৰ্বি আংলং যে মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা আমি কি পালো কাৰ্বি আংলং আৰু মাটিকালি হিচাপত আমি দ্বিতীয় স্থানত আটাইতকৈ ডাঙৰ দ্বিতীয় স্থানত থকা জিলাখন হ'ল আমাৰ শোণিতপুৰ এতিয়া আহিল আমাৰ কোৱেশ্চন নম্বৰ 20 যে মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল যে মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা হ'ল কাৰ্বি আংলং মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল অপচন এ বৰপেটা অপচন বি দৰং অপচন সি দক্ষিণ শালমাৰা অপচন ডি কামৰূপ গ্ৰাম্য এই অপচন কেইটাৰ ভিতৰত আমি এইটো নিশ্চয় জানো যে এইটো হ'ল আমাৰ অপচন নম্বৰ সি সাউথ শালমাৰা বা দক্ষিণ শালমাৰা যে মাটিকালিৰ হিচাপত আটাইতকৈ সৰু জিলা
জনসংখ্যাৰ হিচাপত পপুলেশ্যন ৱাইজ অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল এতিয়া জনসংখ্যাৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল অপশ্যন এ বিশ্বনাথ অপশ্যন বি নগাঁও অপশ্যন ডি ডিমা হাছাও অপশ্যন ডি ধুবুৰী এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যনটো পাব এতিয়া আমি নিশ্চয় জানো নগাঁও জনসংখ্যাৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা নগাঁও জনসংখ্যাৰ হিচাপত আটাইতকৈ সৰু জিলা অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল জনসংখ্যাৰ হিচাপত কোনখন অপশ্যন এ মাজুলী অপশ্যন বি নলবাৰী অপশ্যন চি কামৰূপ মেট্ৰ অপশ্যন ডি শোণিতপুৰ এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ মাজুলী আজিৰ ভিডিঅ'টো লাষ্ট কুৱেশ্যন হয় আৰু এইটো কুৱেশ্যনৰ এনসাৰ মই কৈ নিদিওঁ আপোনালোকে নিশ্চয় এইটো কুৱেশ্যনৰ এনসাৰ আমাক কমেণ্ট কৰি জনাব যে সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা জিলাখন হ'ল ধুবুৰী অপশ্যন এত আছে ধুবুৰী অপশ্যন বিত আছে কামৰূপ মেট্ৰ অপশ্যন চিত আছে বৰপেটা অপশ্যন ডিত আছে ওপৰ এটা নহয় ইয়াৰ ৰাইট অপশ্যনটো কি হ'ব আপোনালোকে নিশ্চয় আমাক কমেণ্ট কৰি জনাব আৰু ইয়াৰ পিছৰ পৰা আমি জিঅ'গ্ৰাফিকেল লোকেশ্যন অফ আছাম এণ্ড ইটছ বাউণ্ডাৰী বিষয়ে ছেকেণ্ড পাৰ্টটো লৈ আহিম আপোনালোকে আমাৰ নিশ্চয় সেই ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰক অতি শীঘ্ৰে আমি সেই ভিডিঅ'টো ৰেডি কৰি লৈ আহিম আপোনালোকে থেংক ইউ এভৰিৱান